সমূহ অসমবাসী ৰাইজলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু অসমীয়া জাতিৰ আয়ুৰেখা আৰু এই ভোগালী বিহুতে অসমীয়া জাতিক ধ্বংস কৰিবলৈ কেন্দ্ৰৰ চৰকাৰখনে কাক বলপূৰ্বকভাৱে তেওঁলোকে বলবৎ কৰিলে। এই ভোগালী বিহুতে আমি অসমীয়া জাতিয়ে সংকল্প লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক জনাই দিব বিচাৰি আছো, তেওঁলোকে বলপূৰ্বকভাৱে কাক দেশত জাপি দিলেও, অসমত জাপি দিলেও দেশৰ জনসাধাৰণ, অসমৰ ৰাইজ আৰু অসমীয়া জাতিয়ে সংবিধান বিৰোধী, সাম্প্ৰদায়িক, অসম চুক্তি বিৰোধী আৰু অসমীয়া জাতিধ্বংসী কাক কেতিয়াও মানি নলয়। আৰু ভোগালী বিহুতে আমি সংকল্প ল'ব বিচাৰি আছো, কা বিৰোধী জাতীয় সংগ্ৰামক অধিক ব্যাপক কৰাৰ কাৰণে, ঐক্যবদ্ধভাৱে অধিক শক্তিশালী কৰাৰ কাৰণে আমি সংকল্প লৈছো। আৰু ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্বে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে, উৰুকাৰ দিনাখন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি এক অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে এই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু মেজিৰ জুইত জাতিলক্ষী কা আইনৰ যি প্ৰতিলিপি আছে, সেই প্ৰতিলিপি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি দাহ কৰিব। আৰু অসমৰ সকলো ৰাইজকো মেজিৰ জুইত কাৰ দৰে কলা আইন এখনৰ প্ৰতিলিপি দাহ কৰিবলৈ আমি আহ্বান জনাইছো। অসমৰ সকলো ৰাইজ আৰু দল সংগঠনকো কা বিৰোধী জাতীয় সংগ্ৰামক অধিক ব্যাপকভাৱে, শক্তিশালীভাৱে আৰু ঐক্যবদ্ধভাৱে আগবঢ়াই লৈ যাবলৈ আজি এই ভোগালী বিহুৰ শুভক্ষণতে সকলোলৈকে আহ্বান জনাইছে। আপোনালোকে দেখিছে চৰকাৰে দমনমূলক, ষড়যন্ত্ৰমূলক, আক্ৰোশমূলক আৰু প্ৰলোভনৰ ৰাজনীতিৰেও যেতিয়া কা বিৰোধী জাতীয় সংগ্ৰামখনক তেওঁলোকে দুৰ্বল কৰিব পৰা নাই, ধ্বংস কৰিব পৰা নাই, তেতিয়া বিজেপি দল আৰু চৰকাৰে তথাকথিত শান্তি সমদল অনুষ্ঠিত কৰাৰ নামত অশান্তি বিয়পাব বিচাৰিছে। তেওঁলোকে শান্তি সমাদলৰ নামত শক্তি প্ৰদৰ্শন কৰিছে, তৰ্জন গৰ্জন কৰিছে। শান্তি সমাদলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসৰ দৰে নেতাই অংশগ্ৰহণ কৰি মিথ্যাচাৰ, অপপ্ৰচাৰ আৰু বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক বক্তব্যৰে কা বিৰোধী জাতীয় সংগ্ৰামখনক তেওঁলোকে বিপথে পৰিচালিত কৰাৰ কাৰণে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁলোকে কেনেকুৱা ধৰণে মিথ্যাচাৰ আৰু অপপ্ৰচাৰত লিপ্ত হৈছে আৰু বিভ্ৰান্তিমূলক বক্তব্যৰে অসমৰ ৰাইজক কেনেকুৱা ধৰণে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, তাৰে কেইটামান উদাহৰণ আমি আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰি আছো। আপোনালোকে দেখিছে আজিকালি প্ৰতিটো সমাৱেশত অংশগ্ৰহণ কৰি বিজেপি দল আৰু চৰকাৰৰ নেতাসকলে কৈ আছে অসমৰ গণতান্ত্ৰিক আন্দোলনকাৰী ৰাইজে হেনো কা সম্পৰ্কে অপপ্ৰচাৰত লিপ্ত হৈছে। আমি আজি সংবাদমেলৰ জৰিয়তে বিজেপি দল আৰু চৰকাৰৰ নেতাসকলক সকীয়াই দিব বিচাৰিছো আৰু ক'ব বিচাৰি আছো, অসমৰ ৰাইজে কা সম্পৰ্কে কোনো ধৰণৰ অপপ্ৰচাৰত লিপ্ত হোৱা নাই। যদি অপপ্ৰচাৰত লিপ্ত হৈছে তেতিয়াহ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লিপ্ত হৈছে, অমিত শ্বাহ ডাঙৰীয়াই লিপ্ত হৈছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লিপ্ত হৈছে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াহঁতে অপপ্ৰচাৰত লিপ্ত হৈছে। তেওঁলোকে কি কৈ আছে? তেওঁলোকে কৈ আছে যে কাৰ জৰিয়তে ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতবৰ্ষত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিব। আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছো, আইনখনৰ ক'ত ধৰ্মীয় উৎপীড়ন শব্দটো উল্লেখ আছে সেই কথাটো তেওঁলোকে দেখুৱাই দিব লাগে, কিন্তু তেওঁলোকে দেখুৱাই দিব নোৱাৰে, কাৰণ আইনত সেই কথাটো ক'তো স্পষ্টকৈ উল্লেখ নাই। দ্বিতীয় কথাটো তেওঁলোকে কি কৈ আছে? সংখ্যাক লৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে, অসমৰ ৰাইজক বিভ্ৰান্তি কৰিবলৈ বিচাৰিছে। তেওঁলোকে কৈ আছে যে মাত্ৰ কেইলাখমান লোককে এই আইনখনৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা হ'ব আৰু নতুনকৈ এজনো বিদেশী অসমলৈ নাহে বুলি তেওঁলোকে মিথ্যাচাৰ আৰু অপপ্ৰচাৰত তেওঁলোকে লিপ্ত হৈছে। আমি স্পষ্ট কৰি দিব বিচাৰি আছো পুনৰবাৰ যে ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰি অসমৰ ৰাইজে, অসমীয়া জাতিয়ে আৰু এজনো বিদেশীৰ বুজা কেতিয়াও গ্ৰহণ নকৰে। সেই কথাটো পুনৰবাৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰক আমি সকীয়াই দিব বিচাৰি আছো। তেওঁলোকে যে কথাটো কৈ আছে যে এই আইনখনৰ দ্বাৰা অসমীয়া জাতিটোৰ বিশেষ কোনো ক্ষতি নহয়,
মাত্ৰ কেইলাখমান লোককে নাগৰিকত্ব প্ৰদান কৰা হ'ব। আন্দোলনকাৰী লোকসকলে যে কৈ আছে এই আইনখনৰ জৰিয়তে অসমীয়া জাতিটোক ধ্বংস কৰি অসমীয়া জাতিটোক সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে, সেই কথাটো তেওঁলোকে অস্বীকাৰ কৰিব বিচাৰি আছে। কিন্তু আপোনালোকে সকলোৱে জানে যে এই আইনখনৰ যিটো মূল উদ্দেশ্য, সেই মূল উদ্দেশ্যটো হৈছে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ব্যৱস্থাটোক ধ্বংস কৰি ভাৰতবৰ্ষত মৌলবাদী শাসন প্ৰতিষ্ঠা কৰা, অৰ্থাৎ হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰা। ভাৰতবৰ্ষত যেতিয়া মৌলবাদী শাসন প্ৰতিষ্ঠা হ'ব, তেতিয়া স্বাভাৱিকতে ভাৰতবৰ্ষৰ যিবিলাক চুবুৰীয়া ৰাষ্ট্ৰ আছে, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, সেই ৰাষ্ট্ৰসমূহত ইছলামিক মৌলবাদৰ চূড়ান্ত অভ্যুত্থান ঘটিব। আৰু তেতিয়া আজি যিসকলে সেইসকল ধৰ্মীয় সংখ্যালঘু লোকসকল শান্তিপ্ৰিয়ভাৱে বসবাস কৰিব পাৰিছে, সেই সময়ত কিন্তু এই দেশবিলাকত সেই ধৰ্মীয় সংখ্যালঘু লোকসকল কিন্তু বসবাস কৰাৰ কোনো পৰিস্থিতি নাথাকে। কাৰণ আমি কোৱা নাই যে এই আইনখন হোৱাৰ লগে লগে আজি 1,90,00,000 লাখ হিন্দু বাংলাদেশ অসমত প্ৰৱেশ কৰিব বা ভাৰতবৰ্ষত প্ৰৱেশ কৰিব। কিন্তু আমি কৈছো এই আইনখনৰ যিটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব, অনাগত 20-30টা বছৰত পাকিস্তান, বাংলাদেশ, আফগানিস্তান সম্পূৰ্ণ ধৰ্মীয় সংখ্যালঘু লোকসকল মুক্ত হ'ব। সেই দেশৰ লোকসকল স্বাভাৱিকতে ভাৰতবৰ্ষত আহি আশ্ৰয় গ্ৰহণ কৰিব, তাৰে কেইবালাখ লোকে অসমত আশ্ৰয় গ্ৰহণ কৰিব, অসমত নাগৰিকত্ব প্ৰদান কৰিব লাগিব, অসমত সংস্থাপন কৰিব লাগিব। আৰু সেইকাৰণে আমি কৈছো এই আইনখনৰ জৰিয়তে ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰি, অসমীয়া জাতীয়তাবাদক ধ্বংস কৰি, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, জনজীৱন সকলোকে বিপন্ন কৰি অসমীয়া জাতিটোক ভাষিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে চিৰদিন সংখ্যালঘু কৰাৰ কাৰণে বিজেপি RSS চৰকাৰে গভীৰ ষড়যন্ত্ৰ কৰিছে। অসমৰ ৰাইজে, অসমীয়া জাতিয়ে কেতিয়াও এই ষড়যন্ত্ৰ তেওঁলোকৰ সফল হ'বলৈ দিব নোৱাৰে। এই কথাটো তেওঁলোকক সকীয়াই দিব বিচাৰি আছে। আৰু এটা কথা ক'ব বিচাৰি আছে, এইখিনি কথাৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মানুহক আৱেগিক কৰি যি কথাটো কয়, অসমীয়া ভাষাটো সদায় অসমৰ ৰাজ্য ভাষা হৈ থাকিব, অসম সদায় অসমীয়াৰ হৈ থাকিব। তেতিয়াহ'লে অনাগত 20-30টা বছৰত অসমখন কেনেকৈ অসমীয়া জাতিৰ হৈ থাকিব, অসমীয়া ভাষাটো সদায় কেনেকৈ অসমৰ ৰাজ্য ভাষা হৈ থাকিব। পৃথিৱীৰ কৰবাত যদি অসমীয়া জাতিটো স্বাভিমানৰ সৈতে, মৰ্যাদাৰ সৈতে, সংখ্যাগৰিষ্ঠতাৰ সৈতে জীয়াই থাকিব লাগে, সেইটো অসম ৰাজ্যতে বসবাস কৰিব লাগিব। কিন্তু এই আইনখন কাৰ্যকৰী হোৱাৰ লগে লগে অনাগত 20-30টা বছৰত অসমীয়া জাতিটো অপমৃত্যুৰ পিনে আচলতে গৈ আছে। সেই কথাটো নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰে উপলব্ধি কৰিব পাৰিব লাগে। আৰু অসমৰ ৰাইজক এনেকুৱা মিছা কথাৰে আগুৱা পাৰিবলৈ তেওঁলোকে যত্ন কৰিব নালাগে। তাৰ পাছত তেওঁলোকে কি অপপ্ৰচাৰ কৰি আছে, এই আন্দোলনটোৰ লগত হেনো দুষ্কৃতিকাৰী লোকসকল জড়িত হৈ আছে। কোন সকল লোকক তেওঁলোকে দুষ্কৃতিকাৰী সজাব বিচাৰিছে, সেই কথাটো প্ৰত্যাহ্বান জনাইছো, চৰকাৰখনে স্পষ্ট কৰিব লাগে। আপুনি সকলোৱে জানে দমনমূলক নীতি গ্ৰহণ কৰি 5জনকৈ ফুলকুমলীয়া ছাত্ৰক গুলিয়াই হত্যা কৰিছে। যে গুলিয়াই হত্যা কৰিলে ফুলকুমলীয়া ছাত্ৰ 5জন, তেওঁলোকক তেওঁলোকে দুষ্কৃতিকাৰী বুলি ক'বলৈ সাহস কৰিব নেকি? তেওঁলোকক কিয় গুলিয়াই হত্যা কৰিলে? আজি কথাটো স্পষ্ট হৈ পৰিছে যে অসমৰ কোনো গণতান্ত্ৰিক দল, সংগঠনৰ ৰাইজে কোনো ধৰণৰ দুষ্কৃতিকাৰী ভূমিকাত অৱতীৰ্ণ হোৱা নাই। স্বয়ং বিজেপি দল আৰু চৰকাৰৰ লগত জড়িত একাংশ কৰ্মী আৰু নেতাসকলে দুষ্কৃতিকাৰী ভূমিকাত অৱতীৰ্ণ হৈছে। উদাহৰণ, চাবুৱাৰ বিধায়কৰ ঘৰ জ্বলোৱা, ঘৰত আক্ৰমণ কৰা ঘটনাটো গণতান্ত্ৰিক দল, সংগঠনৰ বিশেষকৈ কৃষকমুখী, ছাত্ৰমুখীৰ ওপৰত তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল। কিন্তু চাবুৱাৰ বিধায়কৰ ঘৰৰ আক্ৰমণৰ লগত জড়িত যিসকল লোকক গ্ৰেপ্তাৰ কৰিছে, সেই লোকসকল কোন ৰাজনৈতিক দলৰ লগত জড়িত আমি এতিয়া সকলোৱে গম পাইছো যে তেওঁলোকে বিজেপি ৰাজনৈতিক দলৰ লগত জড়িত, বিজেপিৰ নেতাৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা লোক। ঢেকিয়াজুলিত ট্ৰাক জ্বলাই দিয়া হৈছিলে, ট্ৰাকৰ ভিতৰত মানুহ আছিলে, মানুহ মৰিলে। সেই ট্ৰাক জ্বলাই দিয়া ঘটনাটোৰ কাৰণে যাক গ্ৰেপ্তাৰ কৰিলে, সেই মানুহজন কি ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ, সেই কথাকে অসমৰ ৰাইজে জানিছে। এইবিলাক বিজেপি আৰু RSSৰ ৰাজনৈতিক মতাদৰ্শৰ লগত আৰু দলৰ লগত জড়িত লোক। গতিকে স্পষ্ট হৈ পৰিছে যে কোনো তৃতীয় শক্তি জড়িত নাই, কোনো দুষ্কৃতিকাৰী জড়িত নাই। বিজেপি দল আৰু চৰকাৰৰ লগত জড়িত একাংশ লোকক পৰিকল্পিতভাৱে ঘটনা আন্দোলন হিংসাত্মক ৰূপ দিয়াৰ কাৰণে, আন্দোলনক বদনাম কৰাৰ কাৰণে পৰিকল্পিতভাৱে আচলতে বিজেপি দল আৰু চৰকাৰে এই ষড়যন্ত্ৰত লিপ্ত হৈছে। সেই কথাটো আজিৰ সংবাদমেলৰ জৰিয়তে চৰকাৰখনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত, আটাইতকৈ বেছি সাম্প্ৰদায়িক, আটাইতকৈ বেছিকৈ বকা বহুকৰ্মী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈ আছে এতিয়া সভাবিলাকত শান্তি সমাজত অংশগ্ৰহণ কৰি যে অসম আন্দোলনত যিবিলাক লোক শ্বহীদ হ'ল তাৰ কাৰণে কংগ্ৰেছ আৰু বামপন্থী দলক দায়ী কৰি সেই
শ্বহীদ হোৱা পৰিয়ালৰ লোকৰ ঘৰত গৈ ৰাজহুৱাকৈ ক্ষমা খোজাৰ কাৰণে প্ৰত্যাহ্বান জনাইছে। ঠিক আছে, আমি ভাল পাইছো যে কংগ্ৰেছ আৰু বামপন্থী দলে হয়তো অকমান জনক ভুল কৰিছিলে, তেওঁলোকে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে আৰু ক্ষমা খুজিছে। কিন্তু এই গা বিৰোধী জাতীয় সংগ্ৰামত 5জনকৈ ফুলকুমৰীয়া ছাত্ৰক যে তেওঁলোকে গুলিয়াই হত্যা কৰিলে, তাৰ কাৰণে জগৰীয়া কোন? কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ হয় নে নহয়? সৰ্বানন্দ সোণোৱাল চৰকাৰ হয় নে নহয়? আজি এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাইছো, তেওঁলোকৰ যদি সৎ আপত আছে গা বিৰোধী জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া 50 শ্বহীদৰ পৰিয়ালৰ ঘৰত গৈ আগতে তেওঁলোকে ৰাজহুৱাকৈ ক্ষমা খোজক, ভুল হৈছে বুলি স্বীকাৰ কৰক, সেই প্ৰত্যাহ্বান তেওঁলোকে জনাইছে। কিন্তু তেওঁলোকৰ সেই সাহস নাই। তেওঁলোকক গলে ৰাইজে পৰিয়ালৰ মানুহে জুলাই দিয়ে। তাৰপিছত কি দেখিছো, যেতিয়া আমি কৈছো নাগৰিকত্ব সংশোধনী আইন মতে ভাৰতবৰ্ষত 1987 চনৰ 1 জুলাইৰ পূৰ্বে জন্ম লাভ কৰা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। তেওঁলোকৰ পিতৃপুৰুষ বা পূৰ্বপুৰুষ বিদেশী হলেও কোনো সমস্যা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা জানে নে নাই অসম চুক্তি কেৱল অসমৰ বাবে আৰু ঐতিহাসিক অসম চুক্তি থকাৰ কাৰণে সেই আইনবিলাক অসমত কেতিয়াও প্ৰযোজ্য হোৱা নাই। আপুনি সকলোৱে জানে মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এনআৰচিৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আমি সকলোৱে জানো যে ঐতিহাসিক অসম চুক্তি মতে 1971 চনৰ 24 মাৰ্চৰ ভিত্তিবৰ্ষ কৰি অসমত নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। এই যে 1987 চনৰ 1 জুলাইৰ পূৰ্বে জন্ম লাভ কৰা প্ৰতিজন লোককে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব, সেই আইনবোৰ কিন্তু অসমত কেতিয়াও প্ৰযোজ্য নহয়, ভৱিষ্যতে প্ৰযোজ্য নহয়, একমাত্ৰ অসম চুক্তি থকাৰ কাৰণে। গতিকে তেতিয়া আজিকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে আৰু এটা কথা, আজমল হেতু অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি কথাটো কৈ গোটেই বিষয়টো বেলেগ ধৰণে ডাইভাৰ্ট কৰাৰ চেষ্টা কৰি আছে। হিন্দু মুছলমানৰ নামত তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে। কিন্তু অসমৰ সকলো ৰাইজে জানে যে বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। এএলডিএফ দলৰ নিচিনা দল এটা কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে, আনকি চৰকাৰ গঠন হয়তো অংশীদাৰ কেতিয়াও হ'ব নোৱাৰে। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ অসমৰ ৰাইজক মুছলমান নীতি দেখুৱাই হিন্দু মুছলমান নামত ভাগ ভাগ কৰি মূল ইস্যুৰ পৰা ডাইভাৰ্ট কৰাৰ কথা তেওঁ যি ভাবিছে এই কথাটো বাদ দিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ কথা অসমৰ ৰাইজ আৰু আস্থাত নলয়, বিশ্বাস নলয়, এই কথাটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰঞ্চ আমি ক'ব বিচাৰি আছো আজমলৰ সহায় ভিক্ষা লৈ কংগ্ৰেছত থাকোঁতেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰিছিলে আৰু এতিয়া আজমলৰ সহায় ভিক্ষা লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি আছে স্বয়ং হিমন্ত বিশ্ব শৰ্মা। কিন্তু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব বিচাৰি আছো আজমলত যেনেকৈ অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হোৱাটো নিবিচাৰে, আজিৰ তাৰিখত জাতি বিদ্বেষী হৈ পৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে কেতিয়াও মুখ্যমন্ত্ৰী হোৱাটো নিবিচাৰে, কেতিয়াও নাপাতে। এই কথাটো তেওঁলোকে বুজা উচিত, উপলব্ধি কৰা উচিত। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কি কৈ আছে আপোনালোক সকলোৱে জানে। বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কিছুদিন পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিক মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি কৈ এই সংগঠনক নিষিদ্ধ কৰিব লাগে বুলি আচলতে ৰঞ্জিত দাসৰ বক্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আমাৰ অকণো ইচ্ছা নাই। ৰঞ্জিত দাসৰ ষ্টেণ্ডাৰ্ড শিলাদিত্যৰ নিচিনা হৈ গৈছে। তেওঁ বৰপেটাৰ মানুহ, বৰপেটাত থাকে, অথচ বৰপেটাত থাকি তেওঁৰ বোলে পাকিস্তানত থকা লাগে। সমগ্ৰ জাতিয়ে যেতিয়া গা বিৰোধী জাতীয় সংগ্ৰামত জঁপিয়াই পৰিছে, সেই সময়তো এই আন্দোলন বোলে মাছৰ বেপাৰী, কণীৰ বেপাৰী, চব্জিৰ বেপাৰীয়ে কৰিছে বুলি কৃষক নেতা অখিল গগৈৰ দৰে স্বাভিমানী সংগ্ৰামী অসমীয়া এজনৰ মুক্তিৰ দাবী কৰা হেতু হেনো অসমীয়া নহয়। এনেকুৱা ধৰণৰ বক্তব্য দিব পৰা লোকৰ আচলতে মানসিক বিকৃতি ঘটিব লাগিব, তাৰ বাহিৰে অন্য কোনো কথা হ'ব নোৱাৰে। কিন্তু তাৰ পিছতো আমি কিছু কথা আপোনালোকৰ জৰিয়তে পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰি আছো যে বিজেপি দল আৰু চৰকাৰে বা ৰঞ্জিত দাসতে যিমানে অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰ নকৰক কিয়, অসমৰ ৰাইজে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়াও মাওবাদী সংগঠন নহয়। কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ থাকি পোৱা কৃষক শ্ৰমজীৱী লোকসকলৰ অধিকাৰ ৰক্ষাৰ কাৰণে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰি অহা এটা সংগ্ৰামী সংগঠন। কৃষক মুক্তি সংগ্ৰাম সমিতি আদৰ্শ মাওবাদ নহয়, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাৰ জাতীয় আদৰ্শ আৰু চেতনাৰ দ্বাৰা উদ্বুদ্ধ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমি জন্ম দিছিল। ইয়াৰ পিছতো যদি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক নেতা অখিল গগৈ
সম্পাদক ধৈৰ্যকুমাৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালক মাওবাদী সজাব বিচাৰে। তাৰ অৰ্থ এইটোৱে যে তেওঁলোকে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জাতীয় আদৰ্শ আৰু চেতনাক তেওঁলোকে অপমান কৰিছে। অসমৰ খাটি খোৱা লোকসকলৰ গণতান্ত্ৰিক সংগ্ৰামখনক তেওঁলোকে ভেঙু চালিছে। আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাব বিচাৰি আছো। কৃষক নেতা অখিল গগৈ মাওবাদী বুলি হত্যা কৰি তেখেতৰ বাসগৃহ তালাচী চলোৱা হ'ল। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয় তালাচী চলোৱা হ'ল। কিন্তু তেওঁলোকে কি তথ্য পাতি পালে সেই কথাটো অসমৰ ৰাইজক ৰাজহুৱাকৈ জনাবাত যদি তেওঁলোকৰ ভাগ আছে। আমি আৰু এটা প্ৰত্যাহ্বান জনাব বিচাৰি আছো। কৃষক নেতা অখিল গগৈক যদি মাওবাদী বুলি তেওঁলোকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত লৈ ৰাখিব পাৰিছে, তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত লাখ লাখ কৃষক, শ্ৰমিক আৰু গাঁৱৰ সহজ সৰল লোকক মাওবাদী বুলি তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ কাৰণে প্ৰত্যাহ্বান গ্ৰহণ কৰা। অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্যকুমাৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালকে ধৰি আমাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিমান নেতাৰ কৰ্মী কাৰাগাৰত কৰি ৰাখিছে অতি শীঘ্ৰে বিনা মুক্তি দাবী দিব লাগে। এই কথা আজিৰ সংবাদমেলৰ জৰিয়তে আমি পুনৰ